বাঘ ঐ বাঘ বাঘ ওলাইছে বনাঞ্চল এৰি জনাঞ্চলত আহি পিঞ্জৰাবদ্ধ হল বন ৰজা ইয়াকে চাবলৈ ৰাইজৰ হেতা ওপৰা মৰাণৰ নতুন নগৰত নিচেই পুৱাতে পিঞ্জৰাবদ্ধ হল এটা নাহৰ ফুটুকী বাঘ প্ৰায় এমাহ ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল নাহৰ ফুটুকীটোৱে মঙলবাৰে বাঘ ধৰিবলৈ পিঞ্জৰা পাতিছিল বন বিভাগে অৱশেষত আজি নিচেই পুৱাতে পিঞ্জৰাবদ্ধ হয় বাঘটো খবৰ বিয়পি যোৱাৰ লগে লগে বাঘ চাবলৈ বহু লোকে ভিৰ কৰেহি বনৰজা আহিল নগৰ অঞ্চলত ৰৈ থাকেনো কেনেকৈ পাহৰি গ'ল লকডাউনৰ কথা পাহৰি গ'ল সামাজিক ব্যৱধানৰ কথা যি কি নহওক দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস পেলাইছে মৰাণৰ নতুন নগৰবাসীয়ে